ভাতৰ কোৱান্টিটি একেবাৰে কম। এতিয়া আহিছোঁ আচল কথালৈ, অৰ্থাৎ ৰাতিপুৱাৰ পৰা। ভাবিছোঁ নিজকে এটা চেলেঞ্জ কৰোঁ আৰু আপোনালোকৰ লগত আগবঢ়াই নিওঁ। এতিয়াৰ পৰা ভাত একেবাৰে কমকৈ খোৱা কৰিম, এবাৰেই খাম আৰু পানী বহুত বেছি খাম। দিনটোত পানী খাই থাকিবলৈ চেষ্টা কৰিম আৰু খোজ কাঢ়িবলৈ অৰ্থাৎ হেল্ডি থাকিবলৈ চেষ্টা কৰিম। নেমু টেঙা পানী ৰাতিপুৱা উঠিয়ে খাইছোঁ আৰু তাৰপিছত চাহত একেবাৰে চেনি নাখাওঁ আৰু মোৰ এটা টিউশ্যন আছিল, মই টিউশ্যনটো কৰি উঠিলোঁ চাহকাপ খাই আৰু এয়া চিয়া চিড পানী দিনটোৰ কাৰণে ৰেডি কৰি লৈছোঁ, খাম আৰু খাম। চুলিকেইডাল কিন্তু কিছু ভাল হৈছে দেই। এয়া মই নেক্সট টিউশ্যন যাবলৈ ওলাইছোঁ আৰু মোৰ পানীৰ টাস্ক কমপ্লিট কৰি এটা টিউশ্যন কৰি আন এটা টিউশ্যনত সোমাইছোঁ আৰু ইয়াতেও আহি প্ৰথম পানীয়ে খাইছোঁ। দিনত যিহেতু ভাত খাইছোঁ, এতিয়া ভাত নাখাওঁ, অৰ্থাৎ এই চাহকাপে মোৰ লাষ্ট। আৰু টিউশ্যনৰ পৰা অহা যোৱা কৰোঁতে মোৰ খোজ কঢ়াটো হৈয়ে যায় আৰু অকণমান দিনত এক্সাৰচাইজ আৰু আজিৰ চেলেঞ্জটো সমাপ্ত কৰিলোঁ এই গিলাচেৰে। অ'কে বাই।